Hello guys, back to my YouTube channel. Hi Kodia. Hi. Guys, কেনে আছে আপোনালোক আৰু ভালেই আছে মই বৰ্তমান ভালেই আছো আজিলৈ আহিছো এটা অন্য এটা ভিডিঅ' আজি ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ গৈ আছো আমাৰ ঘৰৰ পৰিৱেশটো আৰু লগতে ওচৰৰ পৰিৱেশটো এতিয়া বলক ভিডিঅ'টো দেৰি নকৰি আগুৱাই লৈ যাওঁ এতিয়া মই আছো বাগানৰ মাজত কাৰণ ভিডিঅ'টো কৰিম বুলি অকমান ওলাই আহিছো এয়া আমাৰ বাইদেউ আহি পিনি বহি আছে পুৰা মোৰ লগতে আৰু এটা কথা মোৰ ভিডিঅ'টো যদি আপোনালোক নতুন হয় তেনেহ'লে প্লিজ সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব মই ইউটিউবত আছামিজ ষ্টেটাছবিলাক দি থাকোঁ আৰু ব্লগবিলাক দি থাকোঁ কিন্তু কেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দিলে আপোনালোকে ভাল পায় সেইটো জনাব আৰু আমাৰ যে জেগাটো একদম ভিডিঅ' বনাবলৈ পুৰা একদম মজা আৰু দেই একদম কিমান নিজান চবফালে ন আমাৰ এই গিলে চাব দেই নমু নমু কৈ দিয়া নমু নমু কৃষ্ণ হৈ কেনেকৈ কয় বহি লৈ পিনি কৰিব ন কি কৰিছা নমু নমু কলি আকৌ আমাৰ এইয়া একদম পুৰা বহি পিনি নাম গাই আছে দেখিছে কি গাইছা হৈ হৈ নি কৃষ্ণ হৰি ৰাম হৰি কৈ দিয়া নমু নমু কৈ দিয়া আৰু এয়া হৈছে আমাৰ আগফালৰ বাগানখন এয়া চাওকচোন ঘৰলৈ আহিলোঁ আৰু এই আমাৰ ঘৰৰ জাতিলাও জোপা জাতিলাও খালোঁ বাৰু দুটামান এতিয়া কলি পেলাইছেহে আৰু এয়া হৈছে আমাৰ কঁঠাল লাগিছে আৰু এয়া কঁঠালৰ মুচি খাব পৰা হৈছে আৰু এয়া হৈছে আমাৰ নতুনকৈ যিহেতু ঘৰ বনাই থকা হৈছে সেইকাৰণে পূৰা বেৰ লেপিবলৈ গোবৰ আৰু মাটি গাঁত খান্দি থোৱা হৈছে এইটো হৈছে আমাৰ নতুন ৰুম আৰু এইফালেও এটা ৰুম বনোৱা হৈছে বাৰান্দাকে আৰু এতিয়া মই আগফালে আহি আছোঁ এইটো আমাৰ আগফালৰ পৰিৱেশটো